নমস্কাৰ, মই স্বৰূপ কাকতি, কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ। এতিয়া মই আছোঁ আমাৰ পথাৰত। আমাৰ এইখন পথাৰৰ নাম কলানী পথাৰ, আৰু মোৰ পিছফালে যিটো ৰাস্তা দেখিছে আপোনালোকে, ৰাস্তাটো গৈছে কলিতা গাঁও। এইখন কলিতা গাঁও, আৰু মোৰ পিছফালে কলিতা গাঁও ৰাইজৰ পুখুৰী। এইখন হ'ল আমাৰ কলিতা গাঁও গাহৰি ফাৰ্ম আতি বুলি কয় এইখন। ইয়াতো এতিয়া ফাৰ্ম বন্ধ হৈ গ'ল, কিন্তু ইয়াতে পুখুৰী খান্দিলে ৰাইজে। আৰু এইটো যিটো ৰাস্তা দেখিছে, সেইটো ৰাস্তাই আমাৰ ঘৰ আমাৰ গাঁৱলৈ যায়। আমাৰ গাঁও মেকনৰ চুবুৰী। আজি বহুত ৰ'দ পথাৰত, ৰোৱনীয়ে কঠীয়া ৰুই আছে, মই গছৰ ছাঁতো বহি আছোঁ। আপোনালোকক মই কলানী পথাৰ দেখা যাইছোঁ। এইখন কলানী পথাৰ। কলানী পথাৰ বুলি কয়। এইখন গাঁৱৰ কাষতে এয়া হ'ল চিঙা চুবুৰী। এই পথাৰখনৰ ঠিক কাষতে সেয়া বাঁহনিখিনি আছে, বাঁহনিখিনি সিপাৰে এইখন গুটি বৰা চুবুৰী বুলি কয়, আৰু এইফালে এইখন চিঙা চুবুৰী। গুটি বৰা চুবুৰীত আমাৰ ভূমিপুত্ৰ বড়োসকলৰ গাঁও, তাতে আমাৰ আদিবাসী মানুহ আছে, আৰু এইখন অসমীয়া গাঁও। এইখন আমাৰ কলানী পথাৰ। দূৰত বাঁহনি যে দেখিছে, সেয়া হৈছে বৰুৱা পথাৰ। এই বাঁহনি মেৰটো আমাৰ আছিলে এটা সময়ত, সেইটো এতিয়া আমাৰ বেলেগক দি দিয়া হ'ল। আৰু আতি গাহৰি ফাৰ্ম আতিখন, ইয়াতে পুখুৰী খান্দিলে ৰাইজে। ইয়াতে সেইটো ঔটেঙা আছে, আমি ইয়াতে এতিয়া পথাৰত আহিলে ঔটেঙা গছৰ পৰা আমি ঔটেঙা লৈ যাওঁ ঘৰত খাবলৈ। ৰাইজৰ পুখুৰী, কলিতা গাঁও। অলপ দূৰ গ'লে আমাৰ মেকনৰ চুবুৰী ৰাইজৰ গাঁৱৰ পুখুৰীটো দেখা পাব। ঠিক এইফালে চিধা আচিদি চাবলৈ গ'লে আহঁতজোপা তলত যিটো ডাঙৰ পুখুৰী আছে, এইটো আমাৰ ফেমিলি পুখুৰী, যিটো আমাৰ কাকতি বংশ পুখুৰী বুলি কয়। এই পুখুৰীটো অকল আমাৰ ফেমিলিটো, ডাঙৰ পুখুৰী বহুত। আমাৰ ফেমিলি মানুহে তাতে মাছ পোহে আৰু মাছ ভগায়। সকলোবোৰ আমাৰ ফেমিলিতে হয়। বেছি হৈ গ'লে বিক্ৰী কৰি দিয়ে পাব। মই য'ত বহি আছোঁ, এই গছডালৰ তলত, অলপ আগতে একদম মোৰ ওচৰ চাপি আহিলে দুডাল সাপ, এডাল মুচৰা গুম আৰু এডাল ফেটি সাপ। মুচৰা গুমটো গুচি গ'ল, ফেটি সাপটো আহিলে মই গমেই পোৱা নাছিলোঁ। মই মোবাইল চাই আছিলোঁ তলমুখে, তেতিয়া ওচৰ আহি পালে, পটকৈ চকুৰ সন্মুখত দেখি চক খাই গ'ল। যোৱাগৈ ক'লো গুচি গ'ল। তাৰপিছত আকৌ কিছু সময় থাকিলোঁ, মোবাইল চাই থাকিলোঁ। অলপ সময় পিছত দেখিছোঁ আকৌ আহিছে। আকৌ চুচু বুলি ক'লোঁ, গ'লগৈ আৰু। এতিয়া চাইছোঁ, নাই, দেখা পোৱা নাই, কিনি গ'ল। যি নহওক, এইবাৰ পথাৰত সাপ দৰ্শন হ'ল বাৰু, প্ৰতি বছৰে হয়। আজি আমাৰ শেষ, বোকা ৰোৱা শেষ হ'ব। আজি ৰোৱনী, আমাৰ পথাৰৰ কাম শেষ হ'ব। শেষৰ দিনাখন দৰ্শন পালোঁ শিৱ বাবাৰ। ভাল লাগিল। মই শিৱ বাবাৰ কাপোৰে পিন্ধি আছোঁ। জয় ভোলেনাথ। শিৱ বাবাৰ কৃপা সকলোৰে ওপৰত থাকক, মোৰ ওপৰতো থাকক। আমাৰ সেই পিছফালে কোনোবা এগৰাকী আহি আছে।
গাঁৱৰ পৰিৱেশ, গৰু পানী খুৱাবলৈ আহিছে, ভাল লাগিছে ইয়াতে। অলপ পিছতে আহিব, ভাইটি আহিব আমাৰ, খানা আনিব গৈছে ঘৰৰ পৰা। লুকছটো চেঞ্জ হৈছে, মোৰ দাঢ়িখিনি কাটিছিলোঁ, কিন্তু পথাৰত থাকি পুৰা ক'লা হৈ গ'ল ন। এতিয়া অকণমান চাফা কৰি দিছোঁ, বুজি নহওক। লুকছটো চেঞ্জ হৈছে, মোৰ দাঢ়িখিনি কাটিছিলোঁ, কিন্তু পথাৰত থাকি পুৰা ক'লা হৈ গ'ল ন। এতিয়া অকণমান চাফা কৰি দিছোঁ, বুজি নহওক। ভাল লাগিলে আপোনালোকক আমাৰ পথাৰখন দেখুৱাই। আপোনালোকেও পথাৰলৈ যাব, পথাৰ আহিব কেতিয়াবা, চাব, খুবেই ভাল লাগে। যদিও ৰ'দ দি আছে, ধুনীয়া এজাক বতাহ আহি থাকে, মানে বতাহজাকত আপুনি গৰমটো অনুভৱ নহয়। পথাৰত থিয় হৈ থাকিলে অনুভৱ হয় গৰমটো, কিন্তু বতাহজাকে বহুত সকাহ দিয়ে ৰাইজক। আৰু পথাৰৰ পৰিৱেশ এনেকুৱাই, এই চিট বহি থকাসকলে ইয়াৰ অনুভৱটো বুজি নাপাব কি হয়। কিছুদিন কষ্ট হয় পথাৰত, এমাহ ডেৰমাহ সময় কষ্ট হয়, কিন্তু এই এমাহ ডেৰমাহ কষ্টৰ ফলত আপুনি বছৰ বছৰ ঘৰত বহি খাই থাকিব পাৰে। ঘৰৰ চাউলকেইটা হ'লে, ঘৰৰ ভাতমুঠি হ'লে, ঢেকীয়া এমুঠি, মিঠাতেল নিমখ কণে সৈতে ভাতকেইটা খাব পাৰি। আৰু এইটো অনুভৱ যিসকলে চাউলৰ অভাৱত থাকে তেওঁলোকে গম পাব। আশা ৰাখিছোঁ লক্ষী আইৰ কৃপা সদায় থাকক, মোৰ ওপৰত থাকক, সকলো ৰাইজৰ ওপৰত থাকক, এই আশা কৰিছোঁ। আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰি আজিলৈ সামৰিছোঁ। জয় ভোলেনাথ।